নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি চুলিখিনি কটোৱাই আহিলোগৈ। আপোনাৰ এতিয়ালৈকে যেনিবা গা চা ধোৱা নাই, এই অলপ চলপ ইফালে সিফালে কাম বন কৰি মেলি গা চা ধুম। তো তাৰ আগত এনেই আপোনাৰ একেবাৰে সোনকালে ধুলে মানে পাছত আকৌ গৰমত আকৌ কাম বন কৰিব মন নাযায়। তো সেই গতিকে একেবাৰে পাছবেলা সময়ত গা ধুম বুলি ৰখি আছোঁ। একেবাৰে পাছবেলা সাজত গা ধুলে মানে আপোনাৰ কাম বনো গোটেইবোৰ কাম বনো হৈ যাব আৰু গাটো একেবাৰে ধুই ল'ম, গাটো ফ্ৰেছ লাগিব। তো আজি চাওক একেবাৰে ছুটি কৰি দিলোঁ চুলিখিনি। এনেই বেছি গৰমত বেছি দীঘল হৈ থাকিলে মানে এটা আমনিদায়ক লাগি যায়। তো সেই গতিকে আজি কেইবাদিনৰ পৰা কাটিম কওঁতে আজি একেবাৰে কাটি দিলোঁ আজি। তো আজি একেবাৰে কাটি কিনে আজি মাথাটো এনেই অলপ হাৱা চাৱা মাৰি থকা নিচিনা চফ্ট কোমল লাগিছে আজি, ভাল লাগিছে মাথাটো আজি। হাৱাবোৰ লাগে যে আপোনাৰ এনেই ভাল লাগে, আপোনালোকে নিশ্চয় সকলোৱে জানেই। এনেই ভাল লাগে আপোনাৰ হাৱা চাৱা লাগি থাকে। তো আপোনালোকে চাওক আজি মই এই নেমু টেঙা বাৰীৰ ভিতৰতে আছোঁ। এই বাৰীৰ ভিতৰতে আছোঁ, নেমুবোৰ লাগি আছে এতিয়া। খালি আপোনালোকক মই এতিয়া মাৰ্কেটত খালি কমটি দিওঁ কাৰোবাক, আপোনাৰ 50 টকাৰ 30 টকা এনেকৈ দিওঁ। বেছিকৈ হ'লে নিদিওঁ। এতিয়া কিছুমানে আহে, বেপাৰীবোৰ এইকেইদিন বেপাৰী আহি আছে বিচাৰি কেনে, খালি মই নিজে আপোনাৰ দিয়া নাই। এইকেইদিন বেপাৰী সদায় আহি আছে বিচাৰি। যোৱাকালি এজন আহিছিলে বেপাৰী, আপোনাৰ নেমু 100 মান লাগে বুলি বিচাৰি আহিছিলে। মই খালি মোৰ লগত আছে নেমুবোৰ, আচলতে মই কুমলীয়া হৈ আছে সেইকাৰণে দিয়া নাই। 100 নেমুটো মোৰ ওলাই যায়, এনেকুৱা 100 নেমুটো মোৰ এইবোৰ আহি যায়। খালি মই তথাপিও ছিঙি দিয়া নাই, অলপ ডাঙৰ হওক বুলি। এই কমটিকৈ আপোনাৰ কি হৈ যায়, আমি সৰুতে দিলে মানে মই এতিয়া 10 টকাত এতিয়া সৰু দিলে মানে 10 টকাত আমি 5 টাকৈ দিবলগীয়া হৈ যায়। তো সৰু নেমু টেঙা দিলে মানে, তো সেই গতিকে অলপ ডাঙৰ হ'লে মানে কি হয়, আমি এতিয়া কিছুমান ক্ষেত্ৰত আমি 4টা, কিছুমান ক্ষেত্ৰত 5টা এনেকৈ দিব পৰা যায় ডাঙৰ হ'লে মানে। তো সেই গতিকে অলপ ডাঙৰ হ'লে মানে আমাকো পোচাই দিবৰ কাৰণে, আৰু কোনোবাই কমপ্লেইন কৰিবও নোৱাৰে। তো ডাঙৰ হ'লে মানে যে নেমুখিনি সৰু হৈ আছে বুলি কমপ্লেইন কৰিবও নোৱাৰে। তো সেইটো কাৰণে আপোনাৰ পটককৈ দিয়া নাই এতিয়া, অলপ ডাঙৰ হওক বুলি দিয়া নাই। তো এইদৰে আপোনাৰ মই বাৰীখনৰ দিনা আজি সোমাইছোঁ। চাওক এতিয়া এইদৰে হ'ব লাগে। চাওক এইটোৰ নেমু হ'ব লাগে। এনেকুৱা নেমু হ'লে মানে আপোনাৰ ভাল ডাঙৰ এনেকুৱা হ'ব লাগে। এনেকুৱা হ'লে মানে এনেই ভাল লাগে আপোনাৰ। মাৰ্কেটত এতিয়া এইটো নেমু টেঙা এতিয়া মই মাৰ্কেটত এনেকুৱা নেমু আপোনাৰ 10 টকাত 4টাও মই দিলে মানেও মোৰ কোনো টেনশ্যন নাথাকে। যিহেতু আকৌ সিহঁতেও বেচিবলৈ ভাল পাব, যিহেতু নেমুটো যথেষ্ট ডাঙৰ। মই সেইদিনাখন আমাৰ যিখন চাপাখোৱা বজাৰ বুলি কয়, তাত মই সুধি আহিছোঁ। আমাৰ ইয়াৰ চাপাখোৱা বজাৰ বুলি চাপাখোৱা আমাৰ চবচে ডাঙৰ বজাৰ বহে তাত। তো তাত গৈ কিনে সুধিছোঁ নেমু এটাত কিমান হয়। তাত 2-3জনক বেপাৰীকে সুধিছোঁ, তাত বহি থকা 10 টকাত এটাত 5 টকা বুলি কৈছে। তো আপোনাৰ এটাত নেমু টেঙাত 5 টকাকৈ, আৰু নেমুখিনি আপোনাৰ চাইজ এনেকুৱা ডাঙৰ নহয়। তো এনেকুৱা চাইজ নেমু নহয়, আপোনাৰ 5 টকা বুলি কৈছে। এনেকুৱাও নহয় নেমুখিনি আপোনাৰ এনেকুৱা সৰু চাইজ। আপোনাৰ ধৰক এতিয়া এনেকুৱা চাইজ আছে নেমুখিনি, এনেকুৱা চাইজ সৰু চাইজ, 5 টকা বুলি কৈছে এটা নেমু। তো সেনেকুৱা হয়। তো এতিয়া সিহঁতেও এতিয়া কিছুমান ক্ষেত্ৰত কিনি আনে, বাহিৰৰ পৰা কিনি আনে অলপ দাম দি কেনে। তো কেতিয়াবা সিহঁতেও দামত বিক্ৰী কৰিবলগীয়া হৈ যায়। তো ডাঙৰ হ'লে মানে সিহঁতকো পোচাই যায় তেতিয়া। আৰু আপুনি নিজে মন কৰকচোন, এনেকুৱা সৰু টেঙা এটা আপুনি 5 টকা দি কিনে কিনিলে আপোনাক কেনেকুৱা লাগিব আপুনি মন কৰকচোন। এনেকুৱা সৰু টেঙা এটা, কিন্তু আপুনি যদি এনেকুৱা টেঙা এটা আপুনি 5 টকা দি কিনে যদি বেপাৰীজনৰ পৰা কিনে, আপোনাক ভাল লাগিব, কিনি কিনে ভাল লাগিব 5 টকা দি কিনে। সেনেকুৱা হয়। কিন্তু আপুনি যদি এনেকুৱা সৰু টেঙা এটা যদি 5 টকা দি কিনে কিনিব বিচাৰে, আপোনাকো ভাল নালাগিব মনটো। এতিয়া চাওক এইটো নিচিনা এই নেমু টেঙাটো চাওক। এই নেমু গম পায়, নৰা বগৰী ক'লে আপোনালোকে কিমানে চিনি পায় ক'বচোন। নৰা বগৰী চাওক, এইটো আমাৰ বহাগত এই বহাগ মাহত এইটো পকিব। বহাগত পকিব। এইদৰে থাকে নৰা বগৰী। চাওক নৰা বগৰী এইদৰে থাকে। এইবাৰ লাগিছে প্ৰত্যেকবাৰে লাগে যেনিবা আপোনাৰ বগৰীটো প্ৰত্যেকবাৰে লাগি থাকে। চাওক সেই গছত দেখিছে নাই, আপোনাৰ গুটিকৈ লাগি আছে। সেইখিনি পকিলে মানে চাব কিমান ধুনীয়া কালাৰ, একদম গোটেই গছজোপা দেখিলে পকিলে মানে চাব, গোটেই গছজোপা কিমান ধুনীয়া দেখিব পকিলে মানে। পকিলে মানে গছজোপা একদম ৰঙাকৈ কি ধুনীয়া দেখিব আপোনাৰ পকিলে মানে। এতিয়া বৰ্তমান কেঁচা হৈ আছে বাবে এইদৰে আপোনাৰ সেউজীয়া হৈ আছে কাৰণে পাতে আৰু গছে একে মিলি আছে আপোনাৰ। পকিলে মানে ভাল লাগে দেখিবৰ কাৰণে। তো এইজোপা গছৰ গুৰিত মই এইদৰে আপোনাৰ জাবৰ দি দিছোঁ, আপোনাৰ গোবৰ দি থৈ দিছোঁ, কলগছ কাটি কিনে ইয়াতে যিবোৰ এনেকৈ কল কাটি দিওঁ, কলগছবোৰ কাটি দিছোঁ, কলগছখিনি ইয়াতে ঢালি দিছোঁ আপোনাৰ। আৰু আপোনাৰ জাবৰ দি দিছোঁ এইখিনি চাওক। আৰু ইয়াৰ পুলিবোৰ চাওক, এইখিনি হয় ইয়াৰ পুলি। কাৰোবাক যদি ওচৰৰ কাৰোবাক যদি পুলি দৰকাৰ আছে, মোৰ ইয়াৰ পৰা লৈ যাব পাৰে কোনোবাই। যদি কাৰোবাক যদি নৰা বগৰী পুলি লাগে,
ইয়াৰ পৰা লৈ যাব আহি কিনে উঘালি মই উঘালি কিনে লৈ যাব আহি কিনে এজোপা এজোপা ঘৰত ৰুই থৈ দিলে মানে নিজৰ ঘৰত ল'ৰা ছোৱালীখিনিয়ে খাবলৈ পাৰে। মোৰ বহুত পুলি ওলাই আছে ইয়াত আপোনাৰ চাওক। ওচৰ কাৰোবাক লাগে যদি লৈ যাব পাৰে পুলি কাৰোবাক যদি দৰকাৰ হয় যদি। বাকী চাওক আজি এতিয়া এইকেইদিন বতৰ ভাল কৰি আছে, লাহেকৈ এইকেইদিন দৰৱ চৰৱ মাৰিম নেমু বাৰীখনত। এইকেইদিন অলপ নেমুখিনি অলপমান কিছুমান চাইজটো হৈছেগৈ। তো আপোনাৰ তো এইখিনিয়ে মই আজি আপোনালোকক এই বাৰীৰ ভিতৰত আজি সোমাইছিলোঁ। বাৰীৰ ভিতৰত আহি কিনে বাৰীৰ ভিতৰত মানে আপোনাৰ নেমু গছত ক'ৰবাত পোক চোক লাগিছে নেকি চাবলৈ সোমাইছিলোঁ। এই গছত ক'ৰবাত পোক লাগিছে নেকি সেই চাবলৈ সোমাওঁতে ভাবিলোঁ আজি আপোনালোকক ভিডিঅ' এটা বনাই দেখাই দিওঁ নেমু গছৰ ওপৰতে বুলি। তো আপোনাৰ সেইকাৰণে ভিডিঅ' এটা বনাই দেখাই দিছোঁ। এইজোপা হৈছে তিতা ফুল চাওক, তিতা ফুল। এই ফুলটোত ইয়াত তিতা ফুল লাগে। ইয়াত যেতিয়া তিতা ফুল লাগে আপোনাৰ এইটো তিতা ফুল, আমি তিতা ফুল বুলি কওঁ হা। আপোনালোকে কি কয় নাজানো, কোনে কি কয় নাজানো, আমি ইয়াক তিতা ফুল বুলি কওঁ। ইয়াত ধুনীয়াকৈ ফুলে, এইটো আলু চাটনিৰ লগত বনাই খাবলৈ খুব ভাল হয়। আমি ইয়াক তিতা ফুল বুলি কওঁ। আপোনালোকে ক'ৰবাত কি ভাষা কয় এইটো আমি নাজানো বাৰু। খালি আমাৰ ভাষাত আমি ইয়াক তিতা ফুল বুলি কওঁ। তিতা ফুল ক'লে চিনি পাওঁ। চব এইজোপা গছ হয়। এজোপা থৈ দিলে মানে নিজৰ ঘৰত কেতিয়াবা মন গ'লে খাব পাৰি। তো ডালবোৰ কাটি থাকোঁ মই, সেইকাৰণে জোপোৱা হৈ আছে। তো আপোনাৰ চাওক সেইকাৰণে মই আজি বাৰীখনত চাবলৈ সোমাইছিলোঁ ক'ৰবাত কিবা এতিয়া ক'ৰবাত পোক চোক লাগিছে নেকি। নাই, লগা নাই যেনিবা আপোনাৰ গুৰিখিনি চব ঠিকে আছে। মই গুৰিখিনি গোবৰ চোবৰ দি থৈ দিছোঁ আপোনাৰ। সেইখিনি দেখিছে ক'লা চব গোবৰ আছে। তো চাওক ইয়াত চব গোবৰ দি থৈ দিছোঁ। তো এনেকৈ চাওক এইখিনিয়ে মই আজি আপোনালোকক বাৰীৰ ওপৰত দেখাই দিছোঁ। অভিযান চলিছে চব ফালৰ পৰা এইবোৰ আপোনাৰ বিহু বতৰত আজি গোটেইখিনি কাপোৰ চাপোৰ চব মিলাই লৈছে। বিচনা চিচনাবোৰ চব ভালদৰে আগতে মিলাই থকা হয়, তথাপিও আজি আজি বিহু বৰ্তমান যদি হেঁপাৰ বিহু চলিছে, আমাৰ শদিয়া বিহু এতিয়া আমাৰ অলপ দেৰি হৈ যায়। তো তাৰ আগে এই কিছুমান ৰুম চুমবোৰ মিলাই লৈছে। তো এইদৰে কৰিবলগীয়া হৈ যায় বিহুৰ ওচৰত। বিহু বুলি নহয়, বেলেগ এদিনাও কেতিয়াবা মাজে মাজে কেতিয়াবা কৰি থাকিবলগীয়া হৈ যায়। নহ'বা আপোনাৰ চুকে কাণে কিছুমান লেতেৰা থাকি যায়, এইবোৰ চফা কৰিবলৈ অসুবিধা হৈ যায়। আপোনাৰ চুকে কাণে যিবোৰ চুকত কিছুমান ধূলি সোমাই যায়, ধূলি সোমাই থাকে। নহ'বা সেইবোৰ চফা কৰিবলৈ বহুত অসুবিধা হৈ যায়। নহ'বা আপোনাৰ নকৰিলে মানে চফা নকৰিলে মানে বহুত অসুবিধা হৈ যায়। সেই গতিকে মাজে মাজে এইদৰে চফা কৰি থকা হয় যেনিবা। বিহু বুলি নহয়, তথাপি মই আজি বিহু বুলি আপোনালোকক বিহু বুলিয়ে দেখাই দিছোঁ। আজি যিহেতু বিহুৰ বতৰ চফা কৰি আছোঁ, তো সেই গতিকে বিহুৰ বতৰ চফা কৰিছোঁ বুলি দেখাই দিছোঁ। তো আপোনালোকে এইটো সময়ততো সকলোৱে নিজৰ ঘৰবোৰ চাফ চিকুণত সকলোৱে লাগি থাকে। যথেষ্ট কামবোৰ বেছি হৈ যায়। মানুহৰ সময়টো যথেষ্ট কমটি হৈ যায়। বিশেষ মাইকী মানুহৰ ঘৰত সময়বোৰে কাম যথেষ্ট কমটি হৈ যায় আপোনাৰ কাম বন কৰিবৰ বাবে, ঘৰবোৰ চফা থবৰ বাবে। তো আমাৰো সেনেকুৱাই গতি হৈ আছে এতিয়া। বাৰীত যথেষ্ট খৰি পৰি আছিল। যিহেতু বিহু বতৰ, শহুৰ দেউতাক ক'লোঁ আপুনি আহিব, খৰিবোৰ আহি কিনে খৰিখিনি উলিয়াব, আপুনিও লৈ যাব, মোক অলপমান থৈ যাব বুলি ক'লোঁ। তো আজি দেউতাই চাওক আজি আহি কিনে যথেষ্ট খৰি উলিয়ালে। আপোনাৰ ঘৰত এনেইতো ঘৰত ফালিব লাগিব বুলি আজি ইয়াতে ফালিও লৈছে। এপে এখনত উঠাই কিনে লৈ যাব এতিয়া। তো মই অলপমান থৈ দিম, বাকীখিনি শহুৰ দেউতাই লৈ যাব। তো আপোনাৰ চাওক খৰি এইদৰে খৰিখিনি পিচকৈ কাটি লৈছে। তাৰপাছত কৰ্টৰ লগত তাৰপাছত এইদৰে আপোনাৰ ফালি লৈছে। যিহেতু ঘৰত ফালিবই লাগিব যে, সেইকাৰণে ইয়াতে একেবাৰে ফালিয়ে লৈছে। তো আপোনালোকে এতিয়া বিহু বতৰ যথেষ্ট খৰি প্ৰয়োজন হয়। এতিয়া বিহুৰ সময়ত আপোনাৰ আলহী চালহী আহিব, কিছুমান বস্তু গেছত বনোৱা হ'ব, কিছুমান খৰিত বেছিভাগতো আমি জুইও ইউজ কৰোঁ, জুইতো বনাওঁ। তো সেই জুইটো ইউজ কৰা হ'ব বেছিভাগ। তো কিছুমান ক্ষেত্ৰত গেছ ইউজ হ'ব। এইদৰে এই খৰিখিনি ফালি ৰেডি হ'ল, কাটি মেলি আজি ৰেডি কৰি থৈ দিছে।